নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি আকৌ আহিছোঁ এটা ৰেচিপিৰ সৈতে। আপোনালোকে দেখি গমেই পাইছে। বলক তেনেহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এখন কেৰাহী এনেকৈ বহাই দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছতে মই 2 চামুচ মিঠাতেল দি দিছোঁ আৰু এনেকৈ ৰাফলি চপ কৰি লোৱা মিডিয়াম চাইজৰ পিঁয়াজ 3টা দি দিছোঁ, কাটি দি দিছোঁ আৰু পিঁয়াজখিনি এনেদৰে ভালদৰে লৰাই ভাজিম। পিঁয়াজখিনি আধা ভজা হোৱাৰ পিছতে আমি 7-8টা নেহুৰৰ কলি আৰু 1 ইঞ্চি আদা সৰু সৰুকৈ কুটি লৈ আমি দি দিম আৰু এইখিনি বস্তু কেঁচা গোন্ধত আদা আৰু নেহুৰৰ কেঁচা গোন্ধটো যোৱালে আমি অকণমান ভাজি ল'ম। পিঁয়াজৰ কালাৰটো চেঞ্জ হৈছে আৰু এতিয়া আদা নেহুৰৰ কেঁচা গোন্ধটো গুচি গৈছে আৰু এইখিনিতে মই 2টা সৰু চাইজৰ বিলাহী ৰাফলি চপ কৰি কাটি দি দিম আৰু আপোনালোকৰ তাত যদি ডাঙৰ আছে তেনেহ'লে এটা দিব। মোৰ তাত সৰু বিলাহী আছিলে সেইকাৰণে মই 2টা দি দিছোঁ। বিলাহীখিনি দি ভালদৰে লৰাই ভাজি ল'ম আৰু তাৰপিছত বিলাহীখিনি দিয়াৰ লগে লগে অকণমান নিমখ দি দিছোঁ যাতে বিলাহীখিনি কোমল হৈ যায় আৰু সোনকালে গলি যায়। বিলাহী আৰু পিঁয়াজ মিশ্ৰণখিনি যদি অকণমান শুকান লাগে তেনেহ'লে 2 চামুচমান পানী এড কৰি দিব পাৰে। তেনেহ'লে বিলাহীখিনি আৰু পিঁয়াজখিনি অতি সোনকালে ছফ্ট হ'ব আৰু এইখিনি পানী অকণমান দি আমি ঢাকোনখন লগাই দিম যাতে বিলাহী আৰু পিঁয়াজখিনি ভালদৰে সিজি কোমল হৈ যায়। আৰু মই এইখিনি 3জন মানুহৰ হিচাপত বনাইছোঁ। আপোনালোকৰ যদি মানুহ বেছি হয় তেনেহ'লে আপোনালোকে জোখটো মেনেজ কৰি ল'ব, কাৰণ মই 3জন মানুহৰ হিচাপত 3টা মিডিয়াম চাইজৰ পিঁয়াজ আৰু সৰু চাইজৰ 2টা বিলাহী লৈছোঁ। আপুনি তেনেকৈ সেই হিচাপটো মেনেজ কৰি লৈ ল'ব। বিলাহী আৰু পিঁয়াজখিনি কোমল হোৱাৰ পিছতে মই ইয়াত এড কৰিম কাজু বাদাম। এইখিনি নিদিলেও কথা নাই, কোনো দিব লাগে বুলি কোনো কথা নাই। মোৰ তাত আছিলে, মই এনেকুৱা গুড়ি হোৱা মই থৈ দিওঁ, তেনেকৈ আছিলে মই দি দিছোঁ। নিদিলেও কথা নাই, কিন্তু দিলে এটা ক্ৰিমি টেক্সচাৰ এটা আহে চব্জিখনত, খাই বহুত ধুনীয়া লাগে। দিবও পাৰে নিদিবও পাৰে, সেইটো আপোনালোকৰ কথা। মোৰ তাত আছিলে সেইটো কাৰণে মই দি দিছোঁ। এতিয়া আমি গেছটো অফ কৰি দিম আৰু বিলাহী আৰু পিঁয়াজখিনি ঠাণ্ডা হ'বলৈ এৰি দিম আৰু মিক্সিৰ জাৰ এটাত পানী নিদিয়াকৈ আমি এইখিনি ভালদৰে ব্লেণ্ড কৰি ল'ম। মিনিটমানৰ কাৰণে আমি এইখিনি ঠাণ্ডা হ'বলৈ এৰি দিম। ঠাণ্ডা হোৱাৰ পিছতে আমি এনেদৰে এটা পানী নিদিয়াকৈ এটা পেষ্ট বনাই ল'ম আৰু এইফালে কেৰাহী এখন গৰম হ'বলৈ এৰি দিছোঁ। কেৰাহীখন গৰম হয় মানে আমি মছলাটো তৈয়াৰ কৰি লওঁ। এইফালে মই ঘৰতে খুন্দি লোৱা জলকীয়া গুড়ি দিছোঁ, আপোনালোকে পেকেটটো ইউজ কৰিব পাৰে। ধনিয়া গুড়ি 1 চামুচ আৰু হালধি পাউডাৰ 1 চামুচ। আমি মছলাটো পানী দি এইকাৰণে লৈছোঁ কাৰণ এই মছলাখিনি যদি শুকানকৈ দিয়া যায় কেতিয়াবা ভালদৰে মিহলি নহয় আৰু তেলত দিলে জ্বলি যায়, সেইটো কাৰণে আমি পানী দি ভালদৰে মিহলি কৰি লৈছোঁ। আৰু এইফালে কেৰাহীখনত 2 চামুচ তেল দিছোঁ আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পিছতে ইয়াত দিম গোটা জিৰা আৰু 2 খিলা তেজপাত আৰু তেজপাতখিনি ভালদৰে তেলত গৰম হোৱাৰ পিছতে আমি মছলাখিনি যিখিনি এটা পেষ্ট কৰি থৈছিলোঁ সেইখিনি এড কৰি দিম আৰু চাব যাতে জুইটো কমি থাকে, মিডিয়াম কৰি ৰাখিব জুইটো, নহ'লে গোটেই মছলাখিনি জ্বলি যাব। আৰু এইখিনি আমি অলপ সময় ভাজি ল'ম। বেছি ভাজিব নালাগে, 3-4 ছেকেণ্ডমান ভাজিলেই হৈ যাব। তাৰপিছত বিলাহী আৰু পিঁয়াজৰ মিশ্ৰণখিনি যিখিনি আমি মিক্সিৰ জাৰটোত মাৰি থৈছিলোঁ সেইখিনি আমি ইয়াতে এড কৰি দিম আৰু ভালদৰে লৰাই ভাজি ল'ম। আৰু এনেদৰে ভালদৰে চাব জুইটো যাতে কমি থাকে, নহ'লে তলত লাগি যাব, জ্বলি যাব পাৰে। সেইটো কাৰণে জুইটো আপোনালোকে চাই ল'ব যাতে জুইটো কমি থাকে। আৰু এয়া চাওক, ছাইডৰ পৰা তেল বিৰিঙি উঠিছে। এতিয়া মানে তেল বিৰিঙি উঠিছে মানে এতিয়া গম পাব যে মছলাখিনি পূৰা ধুনীয়াকৈ আমাৰ সিজি গৈছে। আৰু এতিয়া এড কৰি দিম মই হাফ বইল কৰি থৈছিলোঁ মই 250 গ্ৰাম মটৰ, সেইখিনি মই ইয়াতে এড কৰি দিম আৰু মছলা আৰু মটৰখিনি এতিয়া একেলগে সিজি যাব, যিহেতু মই সেইখিনি মটৰখিনি হাফ কুক কৰি থৈছিলোঁ। এতিয়া মই মটৰখিনি এড কৰি দিম আৰু এই মটৰ আৰু মছলাখিনি ভালদৰে এতিয়া সিজিবলৈ দি দিম। মটৰ আৰু মছলাখিনি ভালদৰে সিজি গৈছে, গতিকে এতিয়া মই কাটি লোৱা 250 গ্ৰাম মashroom মানে কাঠফুলা, এইখিনি মই এড কৰি দি দিম আৰু এইখিনি এড কৰি ভালদৰে লৰাই ভাজি ল'ম। আৰু চাব জুইটো কম যাতে আপোনালোকৰ কমি থাকে আৰু এইখিনি কম জুইতে ভালদৰে লৰাই ভাজি ল'ম। আৰু মashroom যেতিয়া দিব তেতিয়া পানী এড কৰিব নালাগে, পানী পিছত এড কৰিম কাৰণ মashroomখিনিৰ পৰা পানী যথেষ্ট ওলায়।
গতিকে আমি এইখিনি ঢাকন দি অলপ সময় এৰি দিম আৰু ঢাকনখন গুচোৱাৰ পিছতে এয়া চাওক পানী লাহে লাহে ওলাব আৰম্ভ কৰিছে মছৰুমৰ পৰা এনেকৈ আমি কম জুইত মছৰুমখিনি ভাজি থাকিম যাতে ভালদৰে সিজি যায় আৰু পানীটো শুকাই যায় এইখিনি সময়লৈ ভালদৰে ভাজি ল'ম এয়া চাওক মছৰুমখিনি আধা ভজা হৈ গৈছে আৰু পানীখিনিও ৰিলিজ কৰিছে এতিয়া এড কৰিম মই সোৱাদ অনুসৰি নিমখ আৰু চাই ল'ব যাতে নিমখটো জোখমতে হয় কাৰণ আগতেও দিয়া গৈছিলে নিমখটো যেতিয়া বিলাহী আৰু পিঁয়াজখিনি আমি ফ্ৰাই কৰি আছিলোঁ তেতিয়াও নিমখ দিয়া হৈছে গতিকে চাব যাতে বেছি নহয় নিমখখিনি আৰু সেইকাৰণে অকণমান নিমখটো দিয়াৰ আগত অকণমান টেষ্ট কৰি চাই ল'ব আৰু সেই হিচাপত আপোনালোকৰ সোৱাদ অনুসৰি নিমখটো দি দিব আৰু আমাৰ চব্জিখন প্ৰায় হৈয়ে গৈছে এয়া চাই ল'ব পাৰে আৰু এয়া পানী ৰিলিজ কৰিছে মই বেছি পনীয়া নকৰোঁ গ্ৰেভি কৰিম ধুনীয়াকৈ মটৰখিনিও সিজি গৈছে আৰু এয়া মছৰুমখিনিও সিজি গৈছে আমি এইখিনিতে জিৰা জালুকৰ গুড়ি অকণমান দি দিম মই জিৰা জালুক বেলেগ বেলেগকৈ কৰি থোৱা নাই মই একেলগে গুড়ি কৰি থওঁ গতিকে মই একেলগে জিৰা জালুকৰ গুড়িখিনি দি দিছোঁ আৰু জাৰত আমি পেষ্টটো বনাইছিলোঁ সেইখিনিত আধা কাপ পানী দি মই ভালদৰে আখলি লৈ আৰু এইখিনিত এড কৰি দি দিম আৰু মই বেছি গ্ৰেভি নকৰোঁ আপোনালোকৰ যদি ভাতৰ লগত খায় বা তেনেকৈ আপোনালোকে যেনেকুৱা ভাল পায় তেনেকৈ গ্ৰেভিটো কৰি ল'ব মই এইখিনি ভাল পাওঁ মানে বেছি পনীয়া হ'লে ভাল নাপাওঁ সেইটো কাৰণে মই এনেকুৱাই কৰি লৈছোঁ আৰু মই যিহেতু খাম ৰুটিৰ লগত বেছি পনীয়া হ'লেও ভাল নালাগে আৰু এতিয়া মই এড কৰি দিম লাষ্ট একদম শেষত গৰম মছলা গুড়ি অকণমান হাফ টিস্পুন আৰু এইখিনি দিয়াৰ পিছতে মই গেছটো অফ কৰি দিম আৰু চব্জিখন হৈয়ে গৈছে মই বেছি আৰু সিজিবলৈ নিদিওঁ বেছি সিজি গ'লে বেছি গোটা হৈ যাব গতিকে মই এইখিনিতে ৰাখি দিম আৰু আপোনালোকে চাই ল'ব যদি আপোনালোকৰ পনীয়াকৈ বা অলপমান গ্ৰেভিটো অলপ বেছিকৈ লাগে তেনেকৈ সেই হিচাপত আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু এই চব্জিখন ৰুটি হওক ভাত হওক বা পোলাও পুৰি যিকোনো লগতে খাবলৈ বহুত সোৱাদ লগা এবাৰ আপোনালোকে বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মানে জনালে ভাল লাগিব আৰু এইখিনিতে মই গেছটো অফ কৰি দিম কাৰণ মোৰ চব্জি হৈ গৈছে মই এইখিনি এনেকৈ ৰাখি দিম কাৰণ মই ৰুটিৰ লগত খাম আপোনালোকে যদি ভাতৰ লগত খায় তেনেহ'লে ইয়াতকৈ অকণমান পনীয়া কৰিব পাৰে তেনেকৈ সেই হিচাপত লৈ ল'ব মই ৰুটিৰ লগত খাম যিহেতু মই এনেকৈ ৰাখি দিছোঁ আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো দবাই দিব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু লগ পাম নেক্সট এটা ৰেচিপিৰ সৈতে আজিলৈ ৰাখিছোঁ